চাইকেল যাত্ৰা আৰম্ভ কৰাৰ মুহূৰ্ত আমি দেখুৱাইছোঁ। চাৰিটাকৈ অভিলেখ গঢ়াৰ দিশে আগবাঢ়িছে এই যুৱকজন। নাম তেওঁ মঞ্জিত দিহিঙীয়া, গহপুৰৰ অসম আৰক্ষীৰ এজন জোৱান। এয়া গহপুৰৰ অকণমান চাইকেল যাত্ৰা আৰম্ভ কৰিব। যাত্ৰা উঠাই দিয়া নহ'লে জেগা নাপায়। আগুৱাই দিয়া Apa nih, left nih, alap left nih, bahasa.
राइट नहीं आसो अपन राइट तो आसो हाँ बस 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 ফটোবিলাক চোন নকৰোঁ বেয়া পাওঁ মানে মোৰ কামটোৰ ওপৰত হেৰি কৰিলে মই বেয়া পাওঁ হা সেইটো কৰি এনেকুৱা কৰিলে আপত্তি নাই মানে নালাগে ঠিক আছে জোখত 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 ফ্লোটো ভাল লাগিলে লেফ্ট 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 স্লো লেফ্ট স্লো লেফ্ট গৈ থাকে আমাৰ গৈ থাকে তোমাৰ ৰাইট চাইডে অকণমান টানিবাচোন গৈ থাক স্লো নহয় তোমাৰ ৰাইট তোমাৰ ৰাইট তোমাৰ ৰাইট তোমাৰ ৰাইট তোমাৰ ৰাইট ঐ ৰখাই দিবা গাড়ীটো ৰ'বলৈ ক'বা একদম ৰৈ দিবলৈ ক'বা গাড়ী চাইড গৈ থাকা তেল দিও পৰা ৰিটাৰ্ণ কৰিলে হ'ল তেল দিওঁতে আমাৰ হেৰি কৰি দিলে তেল দিব নহয় এই টাৰ্ণিংটোতে আছে টাৰ্ণিংটো এনেকৈ নমাই দিব ঐ হেৰিটো লিখি পেলাই মোলৈ হোৱাটছআপত দি দিয়াচোন